এফালে বিদ্যালয় মহাবিদ্যালয়সমূহ খোল খালে আৰু আনফালে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ আৰম্ভ কৰিলে। নামভৰ্তিক কেন্দ্ৰ কৰি চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত একাংশ ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। বিভিন্ন ধৰণৰ শ্লোগানেৰে সাব্যস্ত কৰিলে এই প্ৰতিবাদ। এইখন বিদ্যালয়ৰ ছাত্ৰ 5 বছৰ ধৰি এইখন বিদ্যালয়তে পঢ়ি আছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ অসম চৰকাৰে ভোটৰ পৰা কি আহিছে তো পাৰ্চেণ্টেজটো বহুত কম। এডমিশ্যনৰ কাৰণে এইখন বিদ্যালয়ৰ ছাত্ৰৰে পাৰ্চেণ্টেজ বহুত কম। আমাৰ এটাই দাবী যে আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰক এডমিশ্যন দিব লাগিব। চাপৰ হায়াৰ ছেকেণ্ডেৰী স্কুল আচলতে হৈছে যে আমাৰ এডমিশ্যন দিয়া যি মেৰিট লিষ্ট ওলাইছে তো বহুত আমাৰ পাৰ্চেণ্টেজ কম আমাৰ এইখন বিদ্যালয়। তো আমি শুনামতে এতিয়া আমি শুনামতে 60% ছাত্ৰ বঞ্চিত হৈছে। বিদ্যালয় চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 5 বছৰ ধৰি পঢ়ি থকা সত্ত্বেও আজি উত্তীৰ্ণ যিখিনি মানে মেৰিট লিষ্ট দিছে তাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰৰ নাম নাই। আমাৰ দাবী হৈছে আমাৰ বিদ্যালয়ৰ প্ৰত্যেকজন ছাত্ৰকে এইখন বিদ্যালয়ত দিব লাগিব, এডমিশ্যন দিব লাগিব, অন্যথায় আমি গণতান্ত্ৰিক আন্দোলন চলাই ৰাখিম। এই বছৰ এনেকুৱা হৈছে যে আমাৰ বিদ্যালয়ত আমাৰ প্ৰথম বৰ্ষৰ কলা শাখাৰ আসন আছিলে, প্ৰথম আছিলে 150, পিছত আমি আৰু 150 বঢ়াই 300 কৰিছিলোঁ। তো 300 আসনৰ বিপৰীতে এইবাৰ 1000ৰ ওপৰত ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আবেদন কৰিছে। এতিয়া আমি আমাৰ বিদ্যালয়ত এই 300 আসন কেনেকৈ বাছনি কৰিম সেই লৈ বিমোৰত পৰিছোঁ। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেইদিনমান আগত আমাক স্মাৰক পত্ৰ দিছিলে যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিব লাগে। সেই হিচাপে আমি চিন্তা চৰ্চা কৰি চৰকাৰৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ। এতিয়া চৰকাৰে নিয়ম কৰিছে যে অনলাইনত এপ্লিকেশ্যন কৰিব, অনলাইনত ছিলেকশ্যন হ'ব, অনলাইনতেই এডমিশ্যন হ'ব। যি ছাত্ৰ য'ত এডমিশ্যন পাব তাতেই তেওঁ এডমিশ্যন ল'ব লাগিব। কিন্তু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিৰ আগৰ পৰাই দাবী আছিল যে যিহেতুকে আমি আমাৰ বিদ্যালয়ত ইমান দিন পঢ়িছোঁ আৰু এইবাৰ ফলাফল আমাৰ বিদ্যালয় লেভেলত হৈছে আৰু আমাৰ বিদ্যালয়ত ফলাফলটো খুব কঠোৰভাৱে হৈছে, নিয়ম নীতিমতে হৈছে, যাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী বেছি ভাল ফলাফল কৰিব পৰা নাই। নম্বৰৰ ফালেদি বহুত কম নম্বৰ পাইছে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়ৰ ছাত্ৰসকলে বাহিৰত সুবিধা পোৱাৰ আশাটো কম বুলি ভাবি তেওঁলোকে আন্দোলন কৰিছিলে। ইয়াৰ আগতো তাত জনাইছিলে। সেই হিচাপে আমি চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক, কাউন্সিলক আমি 100 ছিট বঢ়াই দিয়াৰ কাৰণে আবেদন কৰিছিলোঁ আৰু সেই 100 ছিট আমাৰ বিদ্যালয়ৰ কাৰণে আমি ৰাখিম বুলি ভাবিছিলোঁ। আৰু সেই হিচাপে আমি ছিলেকশ্যন লিষ্টত আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী যাতে থাকে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি আমিতো কোনোপধ্যেই বঞ্চিত হ'বলৈ দিয়াৰ পক্ষত নাই, আমি ৰখাৰ কাৰণে চেষ্টা কৰি আছোঁ। কিন্তু বিভিন্ন বিদ্যালয়ৰ পৰা আবেদন কৰিছে 932 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ আমি 390 গৰাকী ছাত্ৰ ছাত্ৰীকহে আমি ছিলেকশ্যনত আনিব পাৰিম আৰু বাকী প্ৰায় 500 ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আবেদন কৰা ছাত্ৰ ছাত্ৰী বেছিভাগেই বাহিৰা ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বঞ্চিত হ'ব। গতিকে সেই দিশত ছাত্ৰ ছাত্ৰীসকল অলপ হতাশ হৈ আন্দোলন কৰিছে।